এখন প্লেটত আদা, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া আৰু অকণমান বিলাহী কাটি ল'লোঁ। তাৰ পাছত কেৰাহীখন বহাই দিলোঁ, দি গৰম হ'বলৈ দি তাত পিঁয়াজ পেলাই দিলোঁ আৰু তাৰ পাছত কেঁচা জলকীয়া কাটি থোৱা দি দিলোঁ। দি সেইখিনি ভালদৰে লাৰি দিলোঁ। তাৰ পাছত ধুই থৈ দিয়া মাংসখিনি ইয়াতে দি দিলোঁ। দি মাংসখিনি ভালদৰে লাৰি দিলোঁ। জুইৰ ফ্লেমটো আপোনালোকে কম কৰি ল'ব, নহ'লে লাগি যাব তলত। অলপ সময় এইখিনি ভাজি থকাৰ পাছত ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিলোঁ, তাৰপিছত জিৰা গুড়ি দিলোঁ আৰু জলকীয়া গুড়ি অলপ দিলোঁ। দি ধনিয়া গুড়ি অকণমান দিলোঁ। দি ইয়াতে হালধি গুড়ি দিলোঁ। দি এইখিনি ভাজা হৈ থাকিবলৈ দিলোঁ। দি তাত অকণমান মিট মছলা দিলোঁ। এই গোটেইখিনি মছলা দিয়া হোৱাৰ পাছত এইখিনি অকণমান ভালদৰে লাৰি দিলোঁ। দি জুইৰ ফ্লেমটো কম কৰি এইখিনি লাৰি থাকিলোঁ। জুইৰ ফ্লেমটো কম কৰি আপোনালোকে এনেদৰে ভাজি থাকিব। তাৰ পাছত মই কাটি থোৱা বিলাহীখিনি ইয়াতে এড কৰি দিলোঁ। তাৰ পাছত বিলাহীখিনি মই ভালদৰে মাংসখিনিৰ লগত মিক্স কৰি দিলোঁ। দি লাৰি দিলোঁ। আপোনালোকে জুইৰ ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখিব আৰু এইখিনি ভালদৰে লাৰি থাকিব মাজে মাজে। মোৰ অকণমান তলত লাগি যোৱা যেন হৈছিল, সেইকাৰণে মই ইয়াতে অকণমান পানী এড কৰি দিলোঁ আৰু এইখিনি লাৰি দিলোঁ এবাৰ। লাৰি পিনে জুইৰ ফ্লেমটো মিডিয়াম ফ্লেমত ৰাখি এইখিনি সিজিবলৈ দিলোঁ। আপোনালোকে যদি বিচাৰে ইয়াতে আৰু অকণমান পানী এড কৰি দিব পাৰে। মই ইয়াতে আৰু অকণমান পানী এড কৰি দিলোঁ আৰু মিডিয়াম ফ্লেমত ৰাখি এইখিনি ভালদৰে সিজিবলৈ দিলোঁ। পানীখিনি দিয়াৰ পিছত 2 বা 3 মিনিটমান মই এনেদৰে মিডিয়াম ফ্লেমত ৰাখি উতলি থাকিবলৈ দিলোঁ। মই এড কৰি দিয়া পানীখিনি নোহোৱা যেন পোৱাত এইখিনি নমাই দিলোঁ মই।